নমস্কাৰ বন্ধুসকল, দেউৰী কিচেনলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত দেখাইছোঁ এয়া চুপ আৰু পানী কোমোৰাৰ লগত বনাম। এয়া মই লৈ লৈছোঁ লগত অকণমান মদলৌ টেঙা পাত, আৰু এতিয়া এইখিনি মই ভালকৈ কাটি ল'ম। চুপৰ লগত পানী কোমোৰা খাবলৈ খুব ভাল হয়, ঠাণ্ডা বস্তু, আৰু সেয়েহে মই ভাবিলোঁ আজি পানী কোমোৰাৰ লগতে বনাওঁ। এয়া চাওকচোন, মই প্ৰথমতে কোমোৰাটো ভালদৰে বাকলি গুচাই লৈছোঁ, কাৰণ গৰম দিনত পানী কোমোৰা খোৱাটো খুব ভাল, ঠাণ্ডা বস্তু, সেয়েহে ভাবিলোঁ আজি পানী কোমোৰাৰ লগতে বনাম। আৰু অকণমান গুটি আছিলে, সেয়ে মই অকণমান ভালকৈ গুটিখিনি এৰাই ল'লোঁ, আৰু এনেদৰে আটাইখিনি মই কাটি লৈছোঁ। লগত মই লৈ লৈছোঁ আলু। মোৰ মাতটো অকণ ভাঙি আছে, সেয়েহে অকণমান ভঙাকৈ হৈছে। এয়া চাওক, মই কোমোৰাখিনি কাটি ল'লোঁ আৰু লৈ লৈছোঁ এয়া আলু, তাতিও মই এনেকৈ কাটি লৈছোঁ, আৰু ইয়াৰ লগত দিব লগা যিখিনি আদা ৰচুন, এইখিনি আটাইখিনি মই ৰেডি কৰি ল'ম। এয়া চাওক, আপোনালোকেও এনেদৰে গাহৰি মাংস পানী কোমোৰাৰ লগত খাইছেনে? যদি খোৱা নাই তেনেহ'লে বনাই খাই চাবচোন, খুব ভাল লাগে এনেদৰে পানী কোমোৰাৰ লগত চুপ খাবলৈ। এয়া চাওক, মই গুচাই লৈছোঁ আদা, আৰু এয়া পামচু জলকীয়া, এইখিনি আটাইখিনি মই এতিয়া ধুই মেলি ৰেডি কৰি ল'লোঁ, আৰু এতিয়া মই বনামগৈ, চাওঁ আহক। এয়া হৈ গ'ল মোৰ আটাইখিনি। এতিয়া মই কেৰাহীটো পাতি ল'ম, আৰু ইয়াত মই খুন্দি লৈছোঁ আদা ৰচুনখিনি। যিহেতু চুপ বনাইছোঁ, যেতিয়া তেল বেছি নালাগে, কম তেলতেই বনাই খাব পাৰি। এয়া হৈ গ'ল মোৰ আদা ৰচুন খুন্দা। এয়া লগত এয়া লৈ লৈছোঁ মই শুকান জলকীয়া দিলে মাংসৰ জোলখন সাধাৰণতে দেখিবলৈ ভাল হয়, ৰংটো ধুনীয়াকৈ ওলায়, আৰু যিহেতু কেঁচা জলকীয়া বেছি জ্বলা নহয়, সেয়েহে মই শুকান জলকীয়াও দি লৈছোঁ, অলপ যাতে জ্বলাটো ভালকৈ হয় তাৰ বাবে। আৰু এয়া কেঁচা জলকীয়াকেইটা অকণ কাটি ল'লোঁ, আৰু এতিয়া কেৰাহী গৰম হোৱাত মই মিঠাতেল দি লৈছোঁ। এয়া তেল গৰম হৈ আহিছে, দি লৈছোঁ এতিয়া মই পিঁয়াজ, আৰু এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। লগত দি দিছোঁ মই কেঁচা জলকীয়াকেইটা, আৰু এইখিনি অকণমান ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ হৈছে ৰঙচুৱা, আৰু এতিয়া ইয়াত দি দিম মই অকণমান আদা ৰচুন, আৰু বাকীখিনি মই অলপ পিছত আকৌ দিম। এয়া দি দিছোঁ চুপ, এইখিনি ইয়াৰ লগত মই ভালদৰে অকণমান সময় ভাজি ল'ম। এয়া চাওক, আৰু ইয়াত মই এতিয়া দি দিম সোৱাদ অনুসৰি অলপ নিমখ, আৰু দি দিছোঁ এয়া হালধি 1 চামুচ, আৰু দিছোঁ ইয়াত মই ধনিয়া পাউডাৰ 1 চামুচ, আৰু দি দিম ইয়াত মই জিৰা মছলা পাউডাৰ 1 চামুচ, আৰু এইখিনি আটাইখিনি এতিয়া মই মিলাই ল'ম। এনেদৰে চুপ খাবলৈ খুব ভাল হয়, আৰু এইখিনি মই অকণমান সময় ভাজি লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া মই ইয়াত দি দিম আলু, আৰু লগত দি দিম মই পানী কোমোৰাখিনি। এনেদৰে পানী কোমোৰা
চুপিচু আৰু টেটি বনাই খাবলৈ খুব ভাল হয়। যদি আপোনালোকে কেতিয়াও খোৱা নাই তেনেহ'লে বনাই খাই চাব, খুব ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেদৰে আপোনালোকলৈ মাজে মাজে মই নতুন নতুন ভিডিঅ' লৈ আহিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া চাওক, মোৰ ধুনীয়াকৈ পানী কোমোৰাৰ পৰা পানী ওলাই আৰু সেই পানীতেই মোৰ ধুনীয়াকৈ চব্জিখন সিজি গৈছে। আৰু জলকীয়াটো এনেদৰে মই ভাঙি দিছোঁ তাতে, আৰু এনেদৰে জলকীয়াৰ ৰংটো ধুনীয়াকৈ মাংসখনত ফুটি উঠে। সেয়া চাওক, কোমোৰাৰ পৰা ইমান ধুনীয়াকৈ পানী ওলাইছে। মোৰ আলু সিজিছে আৰু এতিয়া মই দি দিছোঁ এয়া মদলৌ টেঙাৰ পাত, লগতে অকণমান মাংসৰ যেতিয়া চুপিচু অকণমান তেলজাতীয়, সেয়েহে মই অকণমান টেঙাটো হ'বৰ বাবে মদলৌ টেঙাৰ পাতকে দি দিছোঁ। এয়া চাওক, এইখিনি অকণমান সময় মই সিজিবৰ বাবে ঢাকি থ'ম। এয়া চাওক, ধুনীয়াকৈ মোৰ মদলৌ টেঙা পাতো সিজিল, আলু সিজি গ'ল, আটাইখিনি ধুনীয়াকৈ সিজিলে আৰু এয়া মোৰ চব্জিও হৈছে। কেনেকুৱা লাগিছে বাৰু মোৰ ভিডিঅ'টো চাই? যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, বাই বাই।